এদিন আয়াঙে পঢ়ি থাকোঁতে মাক আয়াঙৰ ওচৰলৈ আহিল। মাকক দেখি আয়াঙে সুধিলে, মা, কালিলৈ আমাৰ বিদ্যালয়ত সৰস্বতী পূজা আছে। হেড ছাৰে কালিলৈ সোনকালে আহিবলৈ কৈছে। সোনকালে যাবা আকৌ, কালিলৈ ময়োতো তোমালোকৰ বিদ্যালয়লৈ যাম। সঁচা, তুমিও যাবা মা? পিছে সৰস্বতী পূজানো কি? আৰু সৰস্বতী পূজা কিয় পাতে মা? সৰস্বতী পূজা কিয় পাতে মই কৈছোঁ, মন দি শুনা দেই। যেতিয়া ঋতু পৰিৱৰ্তনৰ সময় আহে, শীত ঋতু প্ৰস্থান কৰি বসন্তৰ আগমন হয়, অৰ্থাৎ বসন্ত পঞ্চমীৰ দিনা সৰস্বতী পূজা পালন কৰা হয়। কিন্তু বসন্ত পঞ্চমীৰ দিনা কিয় সৰস্বতী পূজা পালন কৰা হয় জানানে? কিছু পৌৰাণিক শাস্ত্ৰ মতে সৃষ্টিকৰ্তা ব্ৰহ্মাই পৃথিৱীখন সৃষ্টি কৰিছিল। কিন্তু ব্ৰহ্মা সৃষ্ট পৃথিৱীখনত দুখ আৰু মৌনতাই বিৰাজ কৰিছিল। ক'তো কোনো ধ্বনি বা সংগীত নাছিল। ভগৱান বিষ্ণুৰ উপদেশ অনুসৰি তেওঁ মুখেৰে পবিত্ৰ ধ্বনিৰ উচ্চাৰণ কৰিলে। এই ধ্বনি বিশ্ব ব্ৰহ্মাণ্ডৰ চুকে কোণে বিয়পি পৰে। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মুখৰ পৰা উচ্চাৰিত এই পবিত্ৰ ধ্বনিৰ পৰাই সৰস্বতী মাৰ আৱিৰ্ভাৱ হয়। তেখেতৰ আৱিৰ্ভাৱৰ লগে লগে পৃথিৱীৰ জান জুৰি, নৈ, সাগৰ মহাসাগৰ, আকাশ, বিজুলী ঢেৰেকণি, বৰষুণ, ফল ফুল আৰু সমগ্ৰ প্ৰাণীজগত সংগীতময় হৈ পৰিল। পবিত্ৰ বসন্ত পঞ্চমীৰ দিনাই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মুখৰ পৰা উচ্চাৰিত ধ্বনিৰ পৰাই সৰস্বতী মাৰ আৱিৰ্ভাৱ হৈছিল বাবে এই দিনটোত সৰস্বতী পূজা পালন কৰা হয়। পৌৰাণিক আখ্যান মতে শ্ৰীকৃষ্ণই যেতিয়া প্ৰথমবাৰ বাঁহী বজাইছিল তেতিয়া কোনো ধ্বনি উৎপন্ন হোৱা নাছিল। সেই দেখি স্বয়ং মা সৰস্বতী তেওঁৰ বাঁহীত সমাহিত হৈছিল। ইয়াৰ লগে লগেই তেওঁৰ বাঁহীৰ পৰা ইমানেই সুমধুৰ ধ্বনি ভাহি আহিল যে গোটেই সংসাৰ সেই ধ্বনিত মোহিত হ'ল। কৃতজ্ঞতা স্বৰূপে শ্ৰীকৃষ্ণই ক'লে যে এতিয়াৰে পৰা সমগ্ৰ সংসাৰে সৰস্বতী পূজা পালন কৰিব। বাসুদেৱ শ্ৰীকৃষ্ণই প্ৰথম সৰস্বতী পূজা পালন কৰিছিল। সৰস্বতী মা জ্ঞান আৰু সংগীতৰ দেৱী। জনবিশ্বাস অনুসৰি সৰস্বতী পূজাৰ দিনা মা সৰস্বতীয়ে বগা পোছাক, হালধীয়া ফুল পৰিধান কৰি হাতত বীণা আৰু পুস্তক লৈ হাঁহৰ বাহনত উঠি পৃথিৱীলৈ আহে। যিসকল ভক্তই
শুদ্ধ মনেৰে তেওঁক আৰাধনা কৰে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। আয়াঙৰ বিদ্যালয়তো বৰ উলহ মালহেৰে সৰস্বতী পূজা পালন কৰিছে। গাঁৱৰ ৰাইজে পূজাৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰাৰ লগতে সকলো কাম কাজতে সহায় আগবঢ়াইছে। আয়াঙৰ মাকেও পূজাত সহায় সহযোগ কৰিছে। এনেদৰেই লিগিৰি পুখুৰী প্ৰথম আৰক্ষী বাহিনী প্ৰাথমিক বিদ্যালয়ত বৰ উলহ মালহেৰে সৰস্বতী পূজা উদযাপন কৰা হয়। সকলো শিক্ষাৰ্থীয়ে সৰস্বতী মাৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। আই সৰস্বতী, এই কণমানি কেইটাই আপোনাৰ ওচৰত নতশিৰে সেৱা আগবঢ়াইছে। তেওঁলোকৰ শিক্ষা জীৱনৰ সকলো বাধা নেওচি আগবাঢ়ি যাবলৈ আশীষ প্ৰদান কৰে যেন। তেওঁলোকৰ মনোবাঞ্ছা পূৰণাৰ্থে সেৱা ভাগি আগবঢ়োৱা হৈছে। অ' হৰি, অ' ৰাম।